हाय एभ्रिवान आजिर এই ভিডিওটোত মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা সেলফিৰ কাহিনী কোনে তুলিছিল সেলফি আৰু কাৰ লগত তুলিছিল সেলফি কাৰ লগত সেলফি তুলি কোনে বিপদত পৰিছিল আৰু কিয় সেলফি তুলিছিল তেওঁ সেই গুটি কথাবোৰ জানিবলৈ আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাব তেতিয়াহ'লে আপোনালোকে গম পাব যে কোনে কাৰ লগত সেলফি তুলি বিপদত পৰিছিল এতিয়া মই আপোনালোকক সেই ভিডিওটো দেখুৱাই আছো যে কোনে কাৰ লগত সেলফি তুলি বিপদত পৰিছিল আৰু কিয় পৰিছিল আপোনালোকে ভিডিওটো চাই থাকক কালি ৰাতি এটা সেলফি তুলিছিলে আজি ৰাতিপুৱা তাৰ লগত কি হ'ল গৈ এটো বঙ্গালমাৰা থানা চাই এতিয়া আপোনালোকে শুনিছে যে কালি ৰাতি আনন্দ মিশ্ৰ ছাৰৰ লগত এটা সেলফি তুলিছিল সেলফি তোলাৰ লগে লগে আজি ৰাতিপুৱাই তাক এৰেষ্ট কৰা হৈছে যিজন মানুহে আনন্দ মিশ্ৰ ছাৰৰ লগত সেলফি তুলিছিল তেওঁক কিয় এৰেষ্ট কৰিছে হেতু চাগে আপোনালোকে এতিয়ালৈকে বুজা নাই সেই মানুহজন লখিমপুৰৰ বঙ্গালমৰাৰ নকল সোণৰ ব্যৱসায়ী আছিল হেতুৰ বাবে তেওঁক এৰেষ্ট কৰিছে তো যেতিয়া ধৰিলে মানুহটো ফোন ওলাই মোৰ লগত ফটোটো দেখাই আছে যিজন মানুহে আনন্দ মিশ্ৰৰ লগত সেলফি তুলিছিল সেই মানুহজনক যেতিয়া বঙ্গালমৰা আৰক্ষীয়ে এৰেষ্ট কৰে তেতিয়া সেই মানুহজনে দেখুৱাইছিল আনন্দ মিশ্ৰৰ লগত যে সেলফিটো তুলিছিল সেই সেলফিটো দেখুৱাইছিল মানে তেওঁ সেই সেলফিটো তোলাৰ কাৰণটো আছিল যে যেতিয়া তেওঁক পুলিচে ধৰে আনন্দ মিশ্ৰৰ লগত সেলফিটো তুলিছে সেই সেলফিটো দেখুৱাই তেওঁ বাচিবলৈ চেষ্টা কৰি আছিল হেতুৰ বাবে তেওঁ এনেকুৱা সেলফি তুলিছিল যেতিয়া আনন্দ মিশ্ৰই এনেকুৱা কথাটো গম পাইছে যে আনন্দ মিশ্ৰৰ নাম লৈ তেওঁ বাচিবলৈ চেষ্টা কৰি আছে তেতিয়া আনন্দ মিশ্ৰই কৈছিল যিবিলাক মানুহ মোৰ ফেন হয় সেইবিলাক মানুহে এনেকুৱা বেয়া কাম কৰিব নোৱাৰে আপুনি কেতিয়াও মোৰ ফেন হ'ব নোৱাৰে আপুনি এনেকুৱা বেয়া কাম কৰি আছে আপুনিতো মোৰ ফেন হ'ব নোৱাৰে ধৰি আনি যেতিয়া আহিছো কৈছে মোক স্যাৰ মই আপোনাৰ ফেন হওঁ স্যাৰ মই আপোনাৰ লগত আপোনাৰ বহুত ভাল পাওঁ মই মোৰ ভাল পোৱা মানুহ এইটো বেয়া কামটো নকৰে হা তো মানে উল্টা কথা তো কৈ তাৰপিছত মানে এক্সট্ৰাকে তাক অলপ এক্সট্ৰা মৰম দিব লাগে জনে বেছি ভাল মোক কয় মোক ভাল পাই বেয়া কাম কৰিলে তো সেইটো এটা এক্সট্ৰা লাগে তাক তো সেইকাৰণে এনেকুৱা তাৰ মৰম দিছোঁ আজি ভালকৈ মৰম হৈছে এতিয়া আপোনালোকে চাইছে যে আনন্দ মিশ্ৰই কৈছে যেতিয়া তেওঁ দৰি আনিছে দৰি আনাৰ পাছতে সেই মানুহজনে কৈছে স্যাৰ মই আপোনাৰ ফেন হওঁ মই আপোনাক ভাল পাওঁ তেতিয়া আনন্দ মিশ্ৰই কৈছে যে মোৰ ফেন আৰু মোক ভাল পোৱা মানুহেতো এনেকুৱা বেয়া কাম কৰিব নোৱাৰে আপুনিতো মোৰ ফেন হ'ব নোৱাৰে মোক ভাল পোৱা মানুহে এনেকুৱা বেয়া কাম কৰিব নোৱাৰে যেতিয়া কৈছে যে তেওঁ আনন্দ মিশ্ৰক ভাল পায় তেতিয়া আনন্দ মিশ্ৰই তেওঁক নেকি মৰম কৰিছে ভালদৰে মৰম কৰিছে আৰু আনন্দ মিশ্ৰাই মৰম কৰিছে মানে এইটো মৰম কৰা নাই মানে এক্সট্ৰা মৰম কৰিছে এক্সট্ৰা মৰম মানে তো এইটো আপোনালোকে গমেই পায় যে অপৰাধীৰ লগত কোনটো মৰম কৰে পুলিচে সেইটো আপোনালোকে গমেই পাইছে এতিয়া আপোনালোকে স্ক্ৰীনত যে ছবিখন চাইছে এইজন হ'ল ৰিয়াজুল ইছলাম তেওঁৰ ঘৰ হ'ল লখিমপুৰ নাওবৈচাত তেওঁক এতিয়া CBI এৰেষ্ট কৰিছে জুনমণি ৰাভাৰ গোচৰ অভিযোগত জুনমণি ৰাভাক কোনে মাৰিছে আৰু কিয় মাৰিছে সেইটোক লৈ CIDয়ে তদন্ত কৰাত লখিমপুৰ জিলাৰ নাওবৈচাৰ ৰিয়াজুল ইছলামে আত্মসমৰ্পণ কৰিছে আৰু এতিয়াও জুনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলি আছে এই ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট শেয়াर एंड सब्सक्राइब करना मत भूलना समझ रहे हो आप समझ रहे हो